আহিলা নেকি তুমি? চাবা অলপ আমাৰ দেউতাৰ লগত ভালকে কথা পাতবা জানাই দেখোন আমাৰ দেউতা। কি হে মাইনা ক'ৰ আপা বাচ্চা মোকতো একো নকয় নিজে নিজে গোটেই ল'ব পৰা হৈ গেলি আৰু ডিচিশ্যন মাচ্ছা দে এতিয়া চলিটো যদি ভাল হয় বাৰু ভালেই আৰু যদি বিয়া হয় মিঠাই চিঠাই পঠাই দিম দে। নাই দেউতা মানে কালি 11টা মানত অহা কথা কৈছে। হয় নেকি দে বাৰু হ'ব এই চাহখিনি খাই যায়। বস আজি মাংস দিব একদম পুৰা খাস খাইছি খোৱা অ ঘৰত কোনবা আছে? অ বাপু অ আমি বৃহস্পতিবাৰে ভিক্ষা নেদুৱে। আমি ভিখাৰী নহয় যোৱা চাবা আহিছো। অ বাপু আমটো শুনে নেকি? আমি কৈ নাছে বা মাইনাই কৈছে এই আহা বহাই এ চাৰ খাই তুই তলত বস নাংগে নেকি তলত? তলত মই সন্মান খাবি নাকি তলত বস নাংগে নেকি? লাগবো বাপাও কইনা চাব আছি আহোঁ গ'ল নে নাই আৰু এইটোৱে মাইনাছ পইণ্টটো খুৰা কি ভাবি আছে আপুনি ভাবা নাই দিব কি ভাবা নাই তো সেই কি চাই আছে পাছত তোমাৰ নামটো কি আছিল? নমস্কাৰ এই আমাৰ যে গাঁৱত মনোজ আছে মনোজৰ মই পিতে এতিয়া আপোনাৰ আপিটো মই বহুত ভাল পায় ধানৰ বেপাৰ কৰে ধানৰ বেপাৰ কৰে এতিয়া মই আপোনাৰ আপিটো ভাল পাওঁ তাই মই ভাল পায় বহুত ভাল পায় 2 বছৰে হ'ল 2 বছৰ 2 মাহ 2 দিন কি বেছি হিচাপ ৰাখছা তো খাইছে গম পাইছোঁ এতিয়া আপুনি আপিটোৰ লগত বিয়া কথা পাতিছিলোঁ আমি চাহ নাখাওঁ আমি ভাতে খাম আৰু ভোক লাগছি ইমান জাগা উদে আহিছো চাহ খাবৰ পৰা ন চাহ নাখাওঁ দিয়ক আমি ভাতে খাম হয় নেকি পাঠা উলিয়াব খাই এই মাজনী মাতো ৰ'বা তোমালোকৰ ভাগাৰে দিছে পানী চানী পানী খাত দিয়া তোৰ চৰবত খালি বৰ ভাল লগা হয় নেকি কেতিয়াবা সুজাই নিজে কৰিছোঁ কি কৈছা? নহয় চৰবত খাব নহয় পানী আনিবা দিম ৰ'বা অলপ মাতো মই মাজনী বস আজি লৈ যাম কিন্তু যদি থবা তো ক'ত যোৱা চাবা আহিছা 1 ঘণ্টা এটা বোলো চাহ খাবলৈ নকয় ইমান কম জুচ দহ চাহ পাঁচোন ইমান দেৰি হ'ল কিবা এনে ভাল বস্তু দি চাহ দিব আমাক আহি আছে ৰুটি মাংস দিব তই মাজনী আহা হে চাহটো লৈ আহা ৰুটি মাংস খাম যে বিয়া খাম এই চাহটো খাই লোৱা তোমালোকে চাহ আলু দি চাহ দিছে আলু দি কোনে চাহ দে খাবাই লাগব আলুটো বিৰাট খৰ দিয়ে আমাৰ লোকেল মানে এই আমাৰ বাৰীতে ৰুইছিলো হে এই নেউলে খাই এই বাচিছিল অলপমান 5 কেজি মান আমাৰ ঘৰত লাগছে খাই আৰু আমাৰ এটা নিয়ম আছে ঘৰত যাওঁতে আমাৰ এটা নিয়ম আছে আমাৰ যদি কইনা চাবা আহিলে আলু দি চাহ নিদিয়ে তাৰমানে বোলে কইনা নাপয় বুলি তোমালোকৰ চাহ খোৱা হ'ল নেকি? চাহ ওলাই যাওক এইবিলাক কেনেহে দিয়া এতিয়া বাৰু তুমি কি কাম কৰা এনে এই আমাৰ গাঁৱত কিবা কৰি সৈতে আছে ঘৰত মই ঘৰৰ কামখিনি কৰি দিম ঘৰৰ কাম মানে তাহাঁতে তুমি হাজিৰা বা চাকৰ হিচাপে থাকো আমাৰ বছে চাকৰ নহয় তাৰ ল'ৰা ছোৱালী কাৰণে সেইকাৰণে আমাৰ মানে ঘৰৰ বছে অকল সম্পত্তি আছে না মানে তাৰে মালিক বছে চাও চিতা বছে সেইটো কথা ক'লি নহয় ৰ'বা মানুহৰ ঘৰত কাম কৰা মানে আৰু আমি কি বুজি কথাটো বুজি পাইছো এতিয়া এটা কথা আছে নহয় আৰু মোৰ ছোৱালীটো যদি তোমাৰ তাতে ডিং চাকৰ এটা থাকে মোৰ সমাজতো এটা সন্মান আছে জানাই তোমালোকে আৰু মানুহবিলাক কি ক'ব বিয়া নিব বোলে অমুকৰ ছোৱালীটো ক'ত দিছে বিয়া আৰু বাকী তোমালোকক আৰু কি ক'ম যাব পাৰে তোমালোকে বুঢ়াও পাবা অলপমান বুঢ়াটো বস আইছো যে তোর ভালো যা খাইয়ে যাও আর খাই যা না খাও কি হে তোমালোকে বুজি নাপোৱা নেকি ঘৰত কোনো ভালো যা খাই যাও আর এ যোগ খাওনা ভাত দেখতে আহা মাজনী আহা ইফালে আহা আহা হে মাজনী ইফালে তুমি সদায় সদায় কি জিতি চলি মাতি আনি থাকা চলিটো মই ভাবিছিলো বহুত ভাল হ'ব
অচৰটো বোলে বেলেগৰ তাতে কাম কৰা ইয়াৰ লগত বিয়া হ'ব নোৱাৰা তই মই আমেৰিকাত দৰা চাইছো তোৰ কাৰণে মই এতিয়া বহি চিন্তা নকৰোঁ তোৰ কিবা আপত্তি আছে নেকি নাই দেউতা মই এতিয়া আহা চলিটোৰ লগতে বিয়া হ'ম কি এটা মানে কথা বুজা নাই অলপো সি কন্যা চাপা আছে গল্লা তো গল্লা আর এখানে আঞ্চলের লগত বিয়া দিম বসে টেনশনত মোক নককে আহি ইয়াতে বহি আছে দুখ মনে যদি তাইকা বিয়া চিয়া নিদিয়া নহ'লে কি বিয়া নিদি টেনশন নলবি জাপ তাক মই আছো তাপ তাক তাই আছে বিয়া কৰে দিম ৰাতি 12টা বজাত টচ মাৰব যাম তাইক থাকে টেনশন নলবি মুখে হাত তোলা তো কইলা মুখে হাত তোক মই তো কাম নহব বুলি কৈছা তোক মই আজি দিছো তোক তাইক আনি দিছো টেনশন লবা লাগা নাই এ চাং কই তোর এই জুমলা দাঁত তাই কথা কবা যাম কথাৰ কথা কতই আনি দিমে ৰাস্তাটো গম পাই গৈছো মই তাইক আনি দিমে ৰাস্তা ক'ৰ পে আইছা ঘৰৰ পাই কিয় আইছা বিয়া পাতবা আজিও মেনকাৰ ছোৱালী তোৰ মালটো চাবাইছি কাটি পেলাম না কিয়া কাটি আগত চুলি কাটি পেলাম না কি দে আট পইণ্টটো এ তই যা এ ঘৰটো লাগে না তো এ হে এতিয়া অলপ গেলে যাবি যা তুই যা ইয়াৰ বান্দাৰৰ ব্যৱস্থা পাছত ল'ম বছ ও তুমি আমেরিকা পড়ে আছো যাও ব্রো ও আহা আহা এই তুমি বলছো যাইছি আহা আহা এইটোৱে মই যে তোমাক কৈছিলো কালি আহিব বুলি এইটো ओ तेरी मेरी मेरी तेरी हमारी प्रेम का এই কি ভাবি আছে আহা ভিতৰত ও জয় উঠাই ভাতটা খাই ল বাপৰে এনেকে কোনোবাই লং পেণ্ট টুপি মাৰি বাগাত দিয়ে নেকি এই ব্রো এটা আমেরিকা স্টাইল এনেকা আমেৰিকা ষ্টাইল ভাতটা খাই আমাৰ মইনাৰ লগত ফুৰিব যাবা ন আপোনাৰ ছোৱালী লাগিব নজনাকে নুবুজাকে পৰিলো তোমাৰ প্ৰেমতে সুৱানা পৰিলো তোমাৰ প্ৰেমতে নভবাকে পগলা লৈ যা আৰু তুই মই চিনি পাব গামছাখন মাৰি দিওঁ ডঙত থাকনি মই চিনি পাই এই টংটো যি আছে ওচৰত তাতে লুকাইছো যা লুকন চিনি পালি কিন্তু আৰু একো গড বন্ধ কৰবি সে মোক কামৰ মানুহ নহয় বুলি কয় যে কাম কৰি দেখে বছৰ মালটো খুচি দিয়ে ধৰা বাচ্চা ধৰা হে আরে স্যান্ডেল তোর হলকো তোর বাপেরে হলকো বন্ধু আঠু গান মোৰ ফটুয়া জায়গা বেশি না পারলি বাহ তুই অসমক কি হয়েছে আমি জানো তুই হরকান্ডর জায়গা বিয়াগত পাইছা সুদূর আমেরিকার পৰা হয় না নহা হয় না কিন্তু এই বিয়া কোনো পৰ্যায় নহয় নহয় মোৰ এটি বিয়াৰ যোগ নাই মই তোক যি মন্ত্ৰ কওঁ তই যদি ক যোগটো আহিব আৰম্ভ চালি ভাৰতত আহিব চিলাবি যাবা মুন্নিবি বদলাম সেনেকে তই ক ডাঙৰ কি খালি ভাৰত মে আই মোক চিনি পাইছা নে নাই বসে ৰখি আছে যোগ ঠাণ্ডাত তোকে যাব লগা নাই যোগ मैं आई मुन्नी भी बंदा खाली नहीं भारत में आई मुन्नी भी बंदा बाबा रे चले जाने किसी और खादर कोवा लगो বস আনছো তোর মাল চলাটো দিম মোৰ কামৰ মানুহ নহয় বুলি কলো চলা যো কামৰ মানুহ মই আমি কামৰ মানুহ যো বিবা বছৰ গাত এটি এক টেংকি গেলা দিম অৰ্ডাৰ দিয়ে দিম এইটা নাই ঘৰত যাই দিম নাম্বাৰ দিয়া হ'ব বল যো বৰত কিনি বঢ়িয়া গেলা ফোনছি বাপা বুয়া টাইমত ফোন লাগে বস মই যাব লাগিব নেকি দে দবক মই যাই আছো দে মই যাং দে কথা মাছি মোক কি লৈ যা কাই নিব কাই বহিব লৈ যা তাকে মোৰ লগতে যাওঁ তোৰ লগত কিয় যাম মোৰ লগত তোক মই নেনো মালিকত থেকে যাওঁ যৌ পাছে পাছে আহিছা তুই খাটন মারতে পারিস নট ফুটবা গেছিল ইমান দেৰি লাগে বেছি দিতে নাই তো চা বাৰু খাওয়া দাওয়া হ্যালো
হেল্ল' কলিতা দা শুনছি না নেতাকটো ভালকে নাপয় ৰ'ব এটা কাম কৰিব মই জানে এইটো মাহত মই যিহেতুৰ বিয়াখন পাতিম বুলি ভাবিছোঁ গতিকে অৰ্ডাৰটো দি থৈ দিওঁ মই গোটাকে এটা কাম কৰিব আপুনি মিঠাই 1 ধামা দিব মোটামুটি 700 মান টকা আৰু মোৰ কাৰণে দিব 100টা এইটো লাগিব মোক তাৰপাছত আপুনি মাংসটো দিব 50 কেজি 5 কেজি এক্সট্ৰাকে খাব লাগিব তাৰপাছত আপুনি মাছ দিব মোটামুটি 720 মান দিব আৰু তাৰ কাৰণে 50 পিচ মোৰ কাৰণে দিব বহুত দিন মাছো খা লাগিব কি হৈ গৈছে হ'ব দিয়ক মই গাটো ধুম ৰ'ব দিগদাৰ হৈছে কি হ'লে বামুণে লৈ গ'ল নহয় বামুণে তুমি কি কৰি আছিলা তেহলি মই কি জানো ভগৱান কি দিন গৈছে বামুণে কন্যা আনা কৰিছে আইবি আছে শুই যাওক বাড়ি কোট গেল কি করছি উঠছু আপনি তো বলে আনছি আপনি তো রেনের লোক দেখতে দি বলে যাচ্ছি মাত্র শুনি রাগ উঠছি রাখ লবি মোর বস বাবারে মিশা এটি কি মিশা আলি রানো কি মই মাথা গিয়া বস বাবারে দিবে তৎক্ষণাৎ দলে আনি বস দিবি সঁচা না মিশা সঁচা বস মানে তাইক মই ভাল পাওঁ তাইক মই ভাল পাওঁ তাত এই চিপলা বাপেকে আমেৰিকাৰ পৰা আপানি বিয়া দিবা দিছে এতিয়া মই কি কৰি এখানে পলে লৈ আনিছো এই বয়সতে নাহে কি ক'লে এতিয়া তোমার দুইটার নাম্বার দিয়ে দিয়া হ্যালো হেল্ল' এই আপনার ছোৱালীটো বোলে আমাৰ ডিপেলে পলাই আনছে কি কোনে মনোজন লৰাই নিছে আপনি তৎক্ষণাৎ আহকচোন পিতাই ৰ'বক মই যাই আছো এই মাত্ৰ জয় পাই গেলো ক'ত আছে মানে কি চলি এই গধুৰ বিলা মই যিহেতু ক'লে কি কৈছে আৰু আপনার তাতে বলে কিবা চাকর থাকাইয়ে আর এগুলা কি মই যিয়া ক'লে কি কৰি খুৱাব বসক সাগর বলে মাতি দিবা লাগে কি হবো আর আজি চলছে এনে কি কৰি খুৱাব কি খবর নেই তা মতো দেশে মোরে লড়া মতো আগে পিছিয়ে লড়া ছোৱালী নাইয়ে খোয়ার মই এখন প্রতিদিন কবার যদি মর আছো আমি তো তাই বিয়াই হলো মোৰতো আছে মোৰ এটাই ছোৱালী কি কৰিম আৰু তাই যদি মানে যদি মৰি যায় তাপুরি এখানে মাতি দেখা ভাল তাই দে আর আপনি কোন মা ঘর কাটিল হবো বাৰু বছর বিয়া হবো খাওয়া লাগবো গল্ল হবার গো বিয়া আমি গল্ল হবার গো হইকেটা হালকানতে কালে গল্ল হবার তুমি এটা কাম কৰাছে যাবাই যা এক কথা দিয়ে আমেরিকা কা বান্দারে মিলে দি আজকে মই আমার পালা গো বিয়া খায় বস দিবা লাগবো বিয়া পাতি কোনো বছর বহুত কষ্ট করে আনি দিলু বহুত কষ্ট করে দিলু কাম নাই আছে যাব পাৰা কাহিনা নকৰো গিরিম সুরা ডাইসি মগি এটা কাম নাই তুমি